নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, লগতে ময়ো ভালে আছোঁ। আজি এটা তামাম ভিডিঅ'ৰ সৈতে চাপৰিলৈ আহিছোঁ, আলু ৰুবলৈ, লগতে খানা এটাও খাবলৈ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। খানাৰ কাৰণে যোগাৰ কৰি লোৱা হৈছে আলু, দালি, চব্জি, মাংস আছে লগত। এতিয়া মইনাক লগত লৈ অহা হৈছে। এতিয়া বাহিৰৰ পৰিৱেশটো দেখাওঁ। চাপৰিৰ চাপৰিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। লগতে ভিতৰলৈ যাওঁ। চাপৰি ঘৰখনৰ পৰিৱেশটো দেখাওঁ। অলপ ভাঙি চিঙি গৈছে। বাৰিষা সময়ত বানপানী হয়, খৰালি সময়ত অহা হয় বাম খেতি কৰিবলৈ। আলু, সৰিয়হ, মাকৈ, মটৰ, ৰচুন, পিঁয়াজ, বাম খেতি এইবিলাক কৰা হয়। এতিয়া আলুখিনি ৰেডি কৰা হৈছে। হাইব্ৰিড আলু হয়, দুফালকৈ কাটি দিছোঁ। গজালি দুই চাইড থাকিলে দুফাল কৰি ঔষধৰ গামলাত দি দিব লাগে 10 মিনিটৰ কাৰণে। দিয়াৰ পিছত ৰ'দত উলিয়াই থ'লে আলুটো পচি নাযায়। মাটিখিনি ৰেডি কৰি লৈছিলে। আগৰখিনিত সৰিয়হ দিয়া হৈছিলে, পিছৰখিনিত আলু দিয়া হ'ব। আলুৰ কাৰণে আঁচ টানি লৈছে শাৰী শাৰীকৈ নাঙলেৰে, এনেকৈ ধুনীয়াকৈ আঁচ টানি লোৱা হৈছে। এতিয়া আমি আলু ৰোৱা আৰম্ভ কৰিম। কম পৰিমাণে লগাইছে আলু। এতিয়া মায়ে আলু লৈ আনিছে। নাইনটেল আলু হয়। এতিয়া ৰোৱা আৰম্ভ কৰিছোঁ। অলপ গেপ দিব লাগে ৰুওঁতে। কম পৰিমাণে আলু ৰোৱা হ'ব। দুবিধ আলু ৰুম, নাইনটেল আৰু হাইব্ৰিড, যাতে বছৰটো ধুনীয়াকৈ চলি যায়। খাবৰ কাৰণে ৰোৱা হয়, বিক্ৰী কৰিবলৈ নহয়। কম পৰিমাণে ৰুইছোঁ। এতিয়া এনেকৈ ধুনীয়াকৈ লগাই লোৱা হ'ব আলুখিনি। মাটিখিনি ৰেডি কৰি ল'লে ধুনীয়াকৈ শাৰী শাৰীকৈ। এতিয়া বাহিৰৰ পৰিৱেশটো দেখাম। মাকৈ ৰুইছে বেলেগ জেগাত। মাকৈ ধুনীয়াকৈ ওলাইছে। এতিয়া মাথাউৰিটো দেখাওঁ। নদী খান্দিছে মাথাউৰিত। ধুনীয়াকৈ মাথাউৰিৰ পৰা আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ওপৰৰ পৰা দেখাইছোঁ ধুনীয়াকৈ মাথাউৰিৰ ওপৰৰ পৰা। নদী এটা আছে, নদীটো খান্দিছে নতুনকৈ। এতিয়া ওপৰৰ পৰা দেখাইছোঁ। সৰিয়হ ফুলাৰ টাইমত বেছি ভাল লাগিব আহিলে। এতিয়া নদীটো দেখাইছোঁ। বহুত ধুনীয়া পৰিৱেশ। এতিয়া ভিতৰৰ পৰিৱেশটো দেখাইছোঁ। খানা ৰেডি কৰি আছে, চব্জি কাটি আছে, দালি বইল কৰিছে। প্ৰথমে দালি বইল কৰি তৰকা মাৰি ৰাখি দিছে। এতিয়া ভাত বইলিং কৰিছে পিছত ছেকেণ্ডত। এতিয়া মাংসখিনি ৰেডি কৰি ল'লে মছলা সানি। লগত আছে আলু চব্জি, আলু ফ্ৰাই। এতিয়া প্ৰথমে মাংসখিনি বনাই ল'ব। কম পৰিমাণে ৰেডি কৰিছে আইটেম। লগতে দৰ্না বনাইছোঁ। আজি দৰ্নাত ভাত খাম ধুনীয়াকৈ। গাঁৱলীয়া পৰিৱেশত বহুত ভাল হয় দৰ্নাত ভাত খালে। আলু ৰুই আছে, আলু ৰোৱা হোৱা নাই, বাকীখিনি ৰুই আছে।
এতিয়া লগতে খানাও বনাই আছে। এতিয়া চব্জিখিনি ৰেডি কৰি লৈছে, আলু আৰু মাংসখিনি ৰেডি কৰি এতিয়া ভাজা আৰম্ভ কৰিছে। আলু হালধি দিছে, মছলা দি ধুনীয়াকৈ মিক্স কৰি ভাজি লৈছে। এতিয়া মইনাক ভাত খুৱাই আছে, দালি ভাত আগতীয়াকৈ খুৱাইছে। বাকী মাংস বনি আছে, ধুনীয়াকৈ বনাই আছে। গাঁৱলীয়া পদ্ধতিত বনাইছে, মছলা নিদিয়াকৈ। হালধি দিছে, বাকী গোটা মছলা, ৰচুন, পিঁয়াজ, বিলাহী, ধনিয়া পাতা দিব, বাকী মছলা নিদিয়ে। চিম্পুলকৈ বনাইছে। এতিয়া মাজে মাজে লৰাই ভালদৰে ফ্ৰাই কৰি ল'ব। প্ৰথমে 10 মিনিটমান ফ্ৰাই কৰাৰ পিছত পানী দি দিব ধুনীয়াকৈ। আলু ফ্ৰাই কৰি লোৱা হ'ল। আলু আৰু দালি ৰেডি হ'ল প্ৰথমে। এতিয়া মাংসখিনি ৰেডি কৰি আছে। মাংসখিনি ভালদৰে বইল হ'বলৈ দিছে 10-15 মিনিটমান। সিজাৰ পিছত খাবৰ কাৰণে ৰেডি কৰা হ'ব। এতিয়া ধনিয়া পাত দি দিছে। এতিয়া মাংসখিনি ৰেডি হ'ল। এতিয়া নমাই দিয়া হ'ল। এতিয়া ভাতখিনি ওলাই ল'লে দৰনাত। দালি, ভাত, আলু চব্জি আছে। এতিয়া মাংসখিনি দি দিছে। লগত আছে জলকীয়া, নিমখ, আচাৰ, তিয়ঁহৰ চালাড আছে। আৰু এতিয়া বন্ধুসকল খাবলৈ লৈছোঁ, আপোনালোকে চাই থাকিব। বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।